আজি আমি মোৰ হাতত আছে এটা বেলেগ বস্তু। এইটো চাওক, এইটো এটা পেইণ্ট মেচিন হয়। এইটো ৱালত ৰং কৰাৰ কাৰণে পেইণ্ট মেচিন। কিন্তু এই আবিৰটো আজি অলপ বেলেগ পদ্ধতিত আমি উৰাই দেখাম, অলপ ইউনিক ষ্টাইলত বনাম। তাৰ কাৰণে এইটো পেইণ্ট মেচিন লাগিব। পেইণ্ট মেচিনটো অলপ মোৰ বেয়া হৈ আছিল, সেইকাৰণে এইটো এটা বেলেগ চিষ্টেম কৰি এটা বেলেগ বস্তু বনাব যাই আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। এইটো চাওক, এইটো ৱালত পেইণ্ট কৰা মেচিন আছিল আগত। তাৰ কাৰণে লাগিব এডাল আমাক পাইপ। আৰু গাইজ এতিয়া আমি এই মেচিনটোত এডাল সোমাই দিম, এই পাইপডাল সোমাই দিম। পাইপডাল সোমাই ইয়াত চুপিটো এনেকৈ দিম। তাৰপিছত চুপিটো এনেকৈ দিয়াৰ পিছত ইয়াত ওপৰত আবিৰ ঢালিব আৰু ইয়াত পাৱাৰ দিম। এইটো চুইচ টিপিব আৰু এনেকৈ যাব ওলাই। গাইজ এই চিষ্টেমটো এতিয়া বনাম, আপোনালোকে চাই থাকক। পাইপডালত এটা হোল কৰিব লাগিব, আৰু হোল এইকাৰণতে কৰিব লাগিব কাৰণ ইয়াত মাজত বহাই দিয়া হ'ব। তাৰপিছত ইয়াত বহাই কৰি ইয়াত এডাল এনেকৈ সোমাই দিয়া হ'ব। তাৰপিছত ওপৰৰ পৰা আবিৰ ঢালিব। তাৰপিছত এইটো মেচিনেদি আমি স্প্ৰে কৰিম। তাৰ কাৰণে ইয়াত এটা ফুটা কৰিব লাগিব। ফুটা কৰাৰ কাৰণে ব্লেডেদি কাটি দিছোঁ। আছে মোৰ ওচৰত কাটি দিব লাগিব। গাইজ এতিয়া এইটো হোল হৈ গ'ল। এইটো হোলটো বনালোঁ। এইটো হোলটো বনাই ইয়াত এইটো দেখিছে, ইয়াত এইটো এনেকৈ ফিটিং কৰি দিম। এনেকৈ ফিটিং কৰিম। ফিটিং কৰি টেপ দি ইয়াত বান্ধিম। মেচিনটো আপোনালোকক দেখাম একবাৰ। এতিয়া পাৱাৰ দিলোঁ, প্ৰেছাৰটো আহে নে নাহে দেখাম আপোনালোকক। বহুত প্ৰেছাৰ আহি আছে। তাৰপিছত ইয়াত এডাল ইয়াত আবিৰ দিম। দিয়াৰ পিছত এতিয়া ইয়াত য়েলো আবিৰ ঢালি আছোঁ। য়েলোটো ঢালি দেখাই আছোঁ। চাওক, এতিয়া আমি এনেকৈ ৰং খেলিম, এনেকৈ হলি খেলি যাম। ইয়াত এনেকৈ দিম আৰু নিচিনা কাজু Guys,
গাইজ কেনেকুৱা লাগে আপোনালোকে আমাক কমেণ্ট কৰি জনাব। বহুত কষ্ট কৰিছোঁ এইটোৰ কাৰণে। এইটো এটা পেইণ্ট মেচিনে হয়। এইটো চাওক, পেইণ্ট মেচিনেদি আমি আজি হোলী খেলি আছোঁ। চিষ্টেমটো বদলাই দিলোঁ অলপ, আপোনালোকে চাই থাকক। এটা বাচ্চা ৰণী ট্ৰাই কৰিব। ৰণী ভাই গাইজ আজি বেলেগ টাইপত হোলী খেলিলোঁ। এনেকৈ লাইট খেলা গৈছিলোঁ আমি। নহয় এনেকৈ কেতিয়াবা হোলী খেলিছিলোঁ নেকি? হোলী খেলি কেনে লাগিব? ৰণী আৰু ৰাফাই কি অৱস্থা কৰিলে মোৰ। গাইজ আপোনালোকে হোলী খেলিলেও প্ৰেক্টিছ কৰিব। পাতলাটো এনেকুৱা পাতলাটো এই কিবা